Welcome back to Bapi Blog and Write. আজি এটা বেলেগ এটা ব্লগ বনিব গৈ আছে মোৰ সেকেন্ডটো ব্লগ তো আজি এটা আমি বহুত ধুনিয়া জায়গাত গৈ আছো তো আপোনালোকে মোৰ ব্লগটো চাই থাকক স্কিপ নকৰাকৈ চাই থাকক আৰু যদি মোৰ ব্লগটো ভাল লাগে লাইক কমেন্ট সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব বলক তো আমি যাওঁ মোৰ সেকেন্ড ব্লগ তেতিয়াহলে বলক আমাৰ যাত্ৰা আৰম্ভ কৰো আপোনালোকে চাই থাকক নজাৰাবিলাক তো মেইন কথাটো হল মানে আমি যেটো লোকেশনত গৈ আছো এটো আপোনাৰ বাইপাস হাৰমতি বাইপাস হৈ ইটানগৰ যেটো ৰাস্তা সোমাই গৈছে সেই বাইপাসত আহিব লাগিব আপোনালোকৰ লগত পাছৰ খুবেই জৰুৰী বৰ্তমান আহি আমি আমাৰ লোকেশন পাই গলো ইয়াত এন্ট্ৰি ফিজ আপোনাৰ পাৰ পাৰসন 200 কে এন্ট্ৰি ফিজ লয় তো আহক এনজয় কৰক ইয়া পাছৰ খুবেই জৰুৰী আপুনি হাৰমতি বাইপাছ দি আহিব লাগিব ইটানগৰ যেটো হাৰমতি আৰু ইটানগৰ যেটো বাইপাছ ৰাস্তা আছে হেফলেদি আহিব লাগিব পাছৰ খুব জৰুৰী পাছ আপোনাক লাগিবই তো পাছ হলেহে আপুনি গেট পাৰ কৰিব পাৰিব আজি ব্লগটো মোৰ ইমানে যদি আপোনালোকে চাই ভাল পালে লাইক কমেন্ট সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত জনাব কেনেকুৱা লাগিলে ভিডিওটো চাই নতুন নতুন ভিডিও আপোনালোকলৈ মই আনি থাকিম মইটো সেকেন্ড ব্লগ আজি মই ইমানতে সামৰণি মাৰিলো পুনৰ আকৌ এটা নতুন ব্লগ